হাই জ্যোতিকা ব্লগছৰ ইউনিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মানে কি আজি আপোনালোকে দেখিছে চাগে মোক এনেকৈ সাজি কাচি মানে ভিডিঅ' বনাই আছোঁ মানে ৰিলছ বনাই আছিলোঁ। ৰিলছ বনোৱাৰ পাছতে এতিয়া মই কাপোৰ বনাইছিলোঁ। কাপোৰ দুযোৰ আপোনালোকক দেখাই দিওঁ। আপোনালোকে কেনেকুৱা পায় মোক প্লিজ কমেণ্ট কৰি জনাব। চিম্পলকৈ বনাইছোঁ, আপোনালোকে দেখুৱাৰ পাছত গম পাব। মই দুযোৰ কাপোৰ বনাইছিলোঁ যে সেই দুযোৰ দেখাই দি আছোঁ ৰ'ব। এতিয়া মই এইটো বনোৱা দুযোৰ কাপোৰ এনেদৰে লেচ লগাই কিনে বনাইছিলোঁ। আপোনালোকে দেখিছে চাগে এনেদৰে লেচ লগাই এইটো আঁচলটো ইয়াতে এটাকৈ এনেদৰে মণি লগাই দিছোঁ। এইখন চাদৰখন তাৰপাছত ইয়াতে মাজত এনেদৰে বগা ফুল এপাহ বগা ফুল দিছোঁ। এনেদৰে আপোনালোকক দেখাই আছোঁ ৰ'ব দেই, ভিডিঅ'টো ভালদৰে চাই যাব। ইয়াত দেখিছেনে এইখন চাদৰখন, এইখন হ'ল চাদৰখন। এই চাদৰখন এনেদৰে এইটো আঁচলটো চাদৰখন আৰু এইটো আঁচলটো। এইটো আঁচলটো চাওঁ এনেদৰে ইয়াতে দহি বটা আছে। এনেদৰে সৰু সৰুকৈ দহি বটি দিছোঁ। কোনোবাক মানে যদি বেলেগকৈ বটিব ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ দহি বাতি ল'ব পাৰিব। কাপোৰ কেইযোৰ আৰু এযোৰ কাপোৰ ইয়াৰে মেখেলাখন হৈছে এইখন মেখেলা মই ইয়াতে মানে চাদৰখনৰ লগত চাদৰৰ আঁচলটোত মিলাকৈ এনেদৰে মানে মেখেলাখন বনাইছিলোঁ। এয়া এইটো তল চাইডত ইয়াতেও এপাহ এনেদৰে বগা ফুল দি দিছোঁ। এইটো তল চাইডটোত এয়া দেখিছেনে, এইটো তলফালে এনেদৰে মই বনাইছিলোঁ। এইটোতো এনেদৰে দীঘলকৈ লেচ লগাই কিনে এই লেচেদি বনাইছোঁ এনেদৰে। দেখিছেনে, তাৰপিছত ইয়াৰে ব্লাউজ পিচটো কণ্ট্ৰাক্সত ৰাখিছোঁ। ইয়াতে মানে ব্লাউজ পিচটো কলা দিছোঁ। ইয়াতে বগা ফুল দিয়া হৈছে যে এপাহ ইয়াতে বগা লেচ এডাল লগাই দিছোঁ। আৰু আপোনালোকে বিচাৰিলে বেলেগকৈ অলপ যদি বিচাৰে তেতিয়াহ'লে বেলেগকৈ লেচ এডাল লগাই দিব পৰা যাব। এইটো আপোনালোকে পিন্ধিলে গমেই পাব। মই বাৰু এতিয়া চিলাই কৰা হোৱা নাই, মই বনোৱা হৈছে কাৰণে মই আপোনালোকক দেখাই দিছোঁ। চিলাই কৰা হ'লে মই পিন্ধিলে আপোনালোকে মানে গমেই পাব। কাপোৰযোৰ কিন্তু মোৰ ভালে লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। তাৰপাছত আহিল এইযোৰ কাপোৰতো এনেদৰে বনাইছোঁ। এয়া দহি বাতি দিছোঁ, এনেদৰে দহি বটা আছে। এইযোৰ কাপোৰ গোটেইখিনি ৰেডি কৰা হৈছে, কিন্তু ইয়াতে আৰু অকণমান মানে এটা বেলেগ ডিজাইন দি কিনে আৰু বনাম, আৰু বনোৱা হোৱা নাই। ভাবিছিলোঁ চিম্পুলকৈ বনাওঁ বুলি, চিম্পুলকৈ বনালে বহুত চিম্পুল হৈ গৈছে। সেইকাৰণে আৰু এটা ডিজাইন দি দিম। ডিজাইন দিয়াৰ পাছত আপোনালোকে মই পিন্ধাৰ পিছত এইযোৰ মোৰ কাপোৰ হয়, মোৰ কাৰণে বনাইছিলোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। ইয়াতে মই মাজত আৰু ডিজাইন কৰিম। এইটো আছিল দেখাই দিছোঁ আপোনালোকক। এয়া এইটো আচলটো এনেদৰে দহি বটা আছে। আপোনালোকে প্লিজ ইয়াৰে মেখেলাখন হৈছে, ইয়াৰে মেখেলাখনতো চিম্পুলকৈ বনোৱা হৈছে। ইয়াতে খালি মেখেলাখনত অলপমান ডাঙৰ কৰি দিছোঁ। চাদৰখনৰ আঁচলটোতকৈ ইয়াতে মেখেলাখনত অলপমান ডাঙৰ কৰি দিছোঁ, যাতে দেখিবলৈ পিন্ধিলে দেখিবলৈ মানে ধুনীয়া হয়। ইয়াতে পাৰিলে মই লেচ লগাম, আৰু মই ভাবি আছোঁ লেচ এটা লগাই দিম। আৰু ইয়াতে চাইডত দু চাইডত এটা লেচ লগাই দিম। চাদৰতো আঁচলতো লেচ লগাই দিম। অলপমান ডিজাইনিং কৰিম বুলি ভাবি আছোঁ, কিন্তু এতিয়ালৈকে কৰা নাই।
যেটিকে বনোৱা হৈছে মই আপোনালোকক দেখাই দিওঁ ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো ইয়াতো এটা পটি দি দিছোঁ এনেদৰে এটা পটি দি দিছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব এইযোৰ কেনেকুৱা লাগিছে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কাপোৰ দুযোৰ কেনেকৈ বনাইছিলোঁ সেইটো বাৰু ভিডিঅ' মই দেখা নাই আপোনালোকক যদি ভিডিঅ'বিলাক লাগে কাপোৰবিলাক কেনেকৈ বনাইছোঁ তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যদি ভিডিঅ'বিলাক লাগে মই বনোৱা ভিডিঅ'বিলাক যদি লাগে তেতিয়াহ'লে মই দি দিব চেষ্টা কৰিম বহুত মানে কামৰ মাজতো এইবিলাক কৰি থকা যায় যে ভিডিঅ' কৰাৰ কথা পাহৰিয়ে যোৱা যায় সেইকাৰণে মানে বনোৱা হোৱাৰ পাছতে মানে ভাবা যায় যে ভিডিঅ'টোত মই মানে আৰু কাপোৰ দুযোৰ দেখাই দিওঁ যিহেতুকে মই নিজে বনোৱা কাপোৰ আপোনালোককো দেখাই দিওঁ কেনেকুৱানো হৈছে আপোনালোকে যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু অলপমান আপোনালোকে মৰম দিব আপোনালোকে ভিডিঅ'বোৰত যদি মানে অলপ ছাপোৰ্ট কৰে তেতিয়াহ'লে মই সদায় ডেইলি ভিডিঅ' দিয়াৰ কাৰণে মোৰ এটা উৎসাহ আহে আপোনালোকৰ ভিডিঅ' দিয়াৰ কাৰণে প্ৰব্লেম হয় বা মনো নাযায় তেনেকৈ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো বজাই দিব বাই বাই